স্কুল আছে সেইখিনি প্ৰাদেশিকৰণৰ কাৰণে আমি জোৰদাৰ দাবী কৰাৰ কাৰণে আজি এই সভাখন আমি লৈছোঁ। গতিকে এই সভাত আজি আমি সিদ্ধান্ত লৈছোঁ যে যোৱা দুটা সময়ত অসম চৰকাৰে স্কুল প্ৰাদেশিকৰণ কৰিলে 2012-13 আইন মতে এবাৰ কৰিলে আৰু 2017-18 আইন মতে এবাৰ কৰিলে। এই দুইবাৰো আমাৰ স্কুলবিলাকক বঞ্চিত কৰা হ'ব। এতিয়া বিটিআৰ অঞ্চলৰ যিখিনি স্কুল আছে এইখিনি বিটিআৰৰ যি চুক্তি আছে এই চুক্তিৰ 6.3 যি দফা আছে এই দফা মতে প্ৰাদেশিকৰণ হ'বলগীয়া আছিল। ইতিমধ্যে সময় উকলি গৈছে। ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট সময়সীমা দিয়া হৈছিল। এই সময়সীমাৰ ভিতৰত স্কুলখিনি প্ৰাদেশিকৰণ কৰাৰ কথা আছিল, কিন্তু প্ৰাদেশিকৰণ এতিয়ালৈকে কৰাৰ কোনো আমি দেখিবলৈ পোৱা নাই। গতিকে সেইকাৰণে আমি দাবী জনাইছোঁ যে অসম চৰকাৰ, শিক্ষামন্ত্ৰী, অসম চৰকাৰৰ আমি মুখ্যমন্ত্ৰী, লগতে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমি আহ্বান জনাইছোঁ যে অতি সোনকালে ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি অপ্ৰাদেশিকৃত হাইস্কুল আছে সেইখিনিক প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে যোৱা সময়ছোৱাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসমত আৰু ভেঞ্চাৰ শব্দ নাথাকিব, গতিকে ভেঞ্চাৰ স্কুল আৰু এখনো নাথাকিব, গোটেইখিনি প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব, কিন্তু এতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ নকৰিলে। আৰু যোৱাটো বিটিআৰ গভমেণ্ট যি হৈছিল সেই গভমেণ্ট হোৱাৰ ইলেকশ্যনৰ আগত আমাক কোৱা হৈছিল যে যিমানখিনি বিটিআৰৰ স্কুল আছে সেই স্কুলখিনিক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। বিটিআৰৰ যিখন চুক্তি আছে সেই চুক্তি মৰ্মে এখনো স্কুল বাদ নোযোৱাকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব, কিন্তু এতিয়ালৈকে সেইটো প্ৰভিঞ্চিয়েলাইজ কৰা নহ'ল। ইতিমধ্যে সময়সীমা উকলি গৈছে। 6 মাহৰ ভিতৰত এইটো যিটো ক্লজ আছিল ক্লজটো ৰূপায়ণ কৰিব লাগিছিল, সেইটো নকৰিলে। গতিকে তাৰ কাৰণে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ডিচেম্বৰ মাহৰ ভিতৰত যাতে স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰাৰ সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তোলে। আৰু ইয়াৰ কাৰণে এটা মডেলিটি তৈয়াৰ হৈছিল বুলি আমি গম পাইছোঁ। গতিকে এই মডেলিটিটো এতিয়ালৈকে গ্ৰহণ হ'ল নে নাই, এপ্ৰুভ হৈছে নে নাই, এই কথাটো আমি এতিয়ালৈকে জানিব পৰা নাই। গতিকে আমি অতি দুখেৰে আৰু অতি ক্ষোভেৰে আমি আজি জনাব বিচাৰিছোঁ যে 30-25 বছৰ ধৰি স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ব বুলি আমি নিজৰ জীৱনটোক ধ্বংস কৰি আমি এখন অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক আমি সুৰক্ষা কৰাৰ স্বাৰ্থত আমি হেৰি কৰি আছোঁ, আমি ত্যাগ কৰি আছোঁ। গতিকে এই ত্যাগৰ বিনিময়ত তেখেতসকলে আমাক কিয় চকু মেলি এতিয়ালৈকে চোৱা নাই, সেইটো আমি বৰ দুখ পাইছোঁ। আৰু ইমানখিনি শিক্ষক সমাজক আজি বঞ্চিত কৰা হৈছে। এই শিক্ষিত চামৰ মানুহখিনিক আজি 20-25 বছৰ ধৰি বঞ্চিত কৰা হৈছে। গতিকে আমাৰ দুখ বেদনা তেখেতসকলে বুজি পোৱা উচিত। আমি অতি কাতৰে আৰু অতি ভদ্ৰভাৱে আমি তেখেতসকলক জনাব বিচাৰিছোঁ যে আমাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰাৰ লগতে বিটিআৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাটোক যাতে উন্নত কৰি ধৰিব পাৰে তাৰ কাৰণে যাতে তেখেতসকলে ব্যৱস্থা লয়। ভেঞ্চাৰ স্কুলখিনিক বাদ দি পেলাই তেখেতসকলে কেতিয়াও বিটিআৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাটোক উন্নত কৰিব নোৱাৰিব। আৰু এই বিটিআৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাটোক এটা পৰ্যায়লৈকে উঠাই লৈ অহাত আমাৰ ভেঞ্চাৰ স্কুলসমূহৰ সম্পূৰ্ণ এটা ভূমিকা আছে। গতিকে ইয়াত কোনেও নৎসাত কৰিব নোৱাৰে। গতিকে তেখেতসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অহা ডিচেম্বৰৰ ভিতৰত তেখেতসকলে আমাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰাৰ ব্যৱস্থা কৰক। আৰু আমাৰ যিটো বিটিআৰৰ যি কাউন্সিল আছে এই কাউন্সিলত এটা তেখেতসকলে বলিষ্ঠ প্ৰস্তাৱ গ্ৰহণ কৰক যে বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে যিটো 6.3 ক্লজ আছে সেইটো ৰূপায়ণৰ যোগেদি অতি শীঘ্ৰে ডিচেম্বৰ মাহৰ ভিতৰত বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰি আমাৰ শিক্ষা ব্যৱস্থাটোক ধৰি ৰখাৰ উপৰিও আমাৰ জীৱিকাৰ পথটো তেখেতসকলে উলিয়াই দিয়ক। আৰু আমাৰ যিটো ন্যায্য প্ৰাপ্তি এইটো প্ৰদান কৰক। এখন কল্যাণকামী চৰকাৰৰ ইমানখিনি দায়িত্ব নিশ্চয় থাকিব বুলি আমি বিশ্বাসী। আমি যিহেতু গণতন্ত্ৰত বিশ্বাসী, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আমি এই আন্দোলন কাৰ্যসূচী আমি ল'বৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ যে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি BTC সচিবালয়ৰ সন্মুখত, কোকৰাঝাৰৰ মাজমজিয়াৰ BTC সচিবালয়ৰ সন্মুখত আমি এক ধৰ্ণা কাৰ্যসূচী লোৱাৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ, প্ৰস্তাৱ লৈছোঁ। আৰু আমাৰ বিটিআৰ অঞ্চলৰ বিদ্যালয়সমূহক তেখেতসকলে বিনা চৰ্তবিহীনভাৱে তেখেতসকলে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। বিটিআৰ যিটো আমাৰ
একৰ্ড সেই একৰ্ড মতে তেখেতসকলে কৰিব লাগে ইতিমধ্যে আমাৰ বিটিআৰ অঞ্চলত 120খন হাইস্কুল এতিয়ালৈকে আছে 120খন হাইস্কুলত 1322 জন শিক্ষক কৰ্মচাৰী কৰ্মৰত হৈ আছে আজি 20-25 বছৰ ধৰি গতিকে এইখিনি শিক্ষক কৰ্মচাৰীৰ জীৱন জীৱিকাৰ কথাটো ভাবিব লাগে আৰু যিবিলাক অঞ্চলত মানে আমি বিদ্যালয়সমূহ ৰাইজে স্থাপন কৰি দিয়া বিদ্যালয়সমূহত আমি কৰ্মৰত হৈ আছোঁ সেই সময়ত আমি শিক্ষাৰ কাৰণে আমি পাঠদান কৰি আছোঁ আমি নিজকে আমাৰ সেৱা আগবঢ়াই আছোঁ গতিকে এই সেৱা আগবঢ়াৰ মাননী হিচাপে সন্মানজনকভাৱে আমাৰ যিসকলে ইতিমধ্যে ৰিটায়াৰ হৈ গ'ল তেখেতসকলকো এটা মাননীৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ যিসকলে কৰ্মৰত হৈ আছে তেখেতসকলৰ যিটো চাকৰি এইটো নিয়মীয়া কৰিব লাগে আৰু বিদ্যালয়সমূহ অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰি আমাক ৰক্ষা কৰিব লাগে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় লগতে বিটিআৰৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আজি আমি আহ্বান জনাইছোঁ